হেল্ল' গাইজ, মোৰ এই প্ৰথম ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাৰীলৈ সোমাই আহি দেখিলোঁ চেনিকল এথোকা ভাগি আছে। অলপ আগলৈ আহি দেখিলোঁ গছ এজোপাৰ তলত শুকান খৰি এডালো ভাগি পৰি আছে। এইজোপা আমাৰ পিছফালৰ বাঁহজোপা, চাই লোৱা। বাঁহজোপাৰ তলতে সৰু গছ পুলি এটাতে চৰাই বাঁহ সাজি থৈছে আৰু বাঁহটোৰ ভিতৰত 3টা কণীও পাৰি থৈছে। এইটো তামোল পুলি। এয়া আমাৰ চাহ বাগান। এইখিনিতে আকৌ সাঁচি পুলি কেইটামান থৈ দিয়া আছে। এইটো জাহাজী কলৰ পুলি, তাৰ কাষতে এইজোপা মধুৰি গছ। এইজোপা তামোল গছ, তামোল গছৰ লগতে পাণ গছো আছে। এইটো তিতা কেৰেলা। এইকেইটা কঁঠালৰ পুলি। এইখন আমাৰ শৰাইঘাট দলংখন। এইটো আমাৰ চুইমিং পুল। এইটো ধনেশ পক্ষী, আমাৰ চুইমিং পুলটোত গা ধুবলৈ আহিছিলে।